এতিয়া ঠিক আছে নে? ঠিকে আছো মা। তেতিয়াহ'লে আপুনি বহক, মই আহিছো। তই আমাৰ গাঁৱৰ ৰফিক নহয়নে? তোৰ আব্বাকটো মই ভালকে চিনি পাওঁ। হে আল্লাহ, ইমান ভাল মানুহৰ ল'ৰা হৈ এইবোৰ কাম কৰিবলৈ লাজ নাপাওঁ? মোক কি কৰিব লাগে দেখি কাবি। সেই বুঢ়া দোকানীজন যে হিন্দু আছিল, হিন্দু। মই হিন্দুৰ পৰাহে লুটিছো, তোৰ পৰা একো লোৱা নাই নহয়। যা। তহঁতৰ দৰে হিন্দু মুছলমান এই জাত পাতত লাগি থকা মানুহবোৰৰ পৰা আমি লাজ পাওঁ। আৰে হ'ব হ'ব, লেকচাৰ দিব নালাগে, যাই তাৰ পৰা। অৱশ্যে ক্ৰিমিনেলৰ কোনো জাত নাথাকে, কাৰণ তই সঁচা মুছলমান হোৱাহেঁতেন এই ঘৃণনীয় কামটো কেতিয়াও নকৰ। তাতে আমাৰ এই পবিত্ৰ ৰোজা মাহটোত কেতিয়াবা সঁচা অন্তৰৰ পৰা নামাজ পঢ়ি চাবিচোন, সকলোকে এক আল্লাৰ সন্তান দেখিবি। মোর